মই যোৱাকালিও দেখা পাইছোঁ, আজিও দেখা পাইছোঁ। আমাৰ ৰাজু ঢাকাল নামৰ যি ব্যক্তি, তেওঁ কেইদিনমান আগত BPF-ত জইন হৈ পেলাই আমাৰ UPPL-ৰ সভাপতি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক তেওঁ মানে চেলফিছ আৰু তেনেকুৱা নিকৃষ্ট কেইটামান ভাষা কৈ পেলাই তেওঁক মানে কোৱা হৈছিলে। আৰু ইয়াৰে আমি দলীয়ভাৱে আমি এখেতক মানে কোৱা হৈছিল যে এখেতে ৰিয়েলি মই কোৱা কথাটো এখেতে খুব মানে ইমোশ্যনেলি কথা কৈ থকা মই দেখা পাইছোঁ। কাৰণ যিহেতু তেওঁ মানে আমাৰ প্ৰমোদ বড়োৰ OSD আছিল, এজন অফিচাৰ হিচাপে তেওঁ আমাৰ প্ৰমোদ বড়ো ছাৰৰ লগত যোৱা 5 বছৰত আছিল। ইয়াৰ পিছত ৰাজনীতিকভাৱে যোৱা BTC ইলেকশ্যনত তেওঁ ইণ্ডিপেণ্ডেণ্টলি আমাৰ পাৰ্চনেল চেৰপাঙত কণ্টেষ্ট কৰিছিল। কিন্তু আমি গম পাইছোঁ মানুহে কিছুমান কৈছে যে, আৰু আমি ডাটাও দেখা পাইছোঁ, ডকুমেণ্টছো দেখা পাইছোঁ, তেওঁ একচুৱেলি অৰিজিনেলি আমাৰ BTR-ৰ মানুহ নহয় বা BTC-ৰ মানুহ নহয়। তেওঁৰ ভোটাৰটো আমাৰ এই ঢেকিয়াজুলি বৰচলা সমষ্টিৰ অন্তৰ্গত জেৰাই মাজুলী নামতে তেওঁৰ মানে ভোটাৰ লিষ্টটো আছে। ইয়াৰ কাৰণে মই কৈছিল সঁচাকৈ তেওঁ অৰিজিনেলি আমাৰ BTR-ৰ বাসিন্দা নহয়। কাৰণ তেওঁ 2005 চনতে আমি দেখা পাইছোঁ তেওঁৰ কিবাটো ভোটাৰ লিষ্টৰ নামটো বৰচলা সমষ্টিত। এই গতিকে তেওঁ আমাৰ BTR-ৰ মানুহ নহয় বুলি মই কৈছিলোঁ। আৰু ইয়াৰ কাৰণে বহুত মানে এখেতে ইমোশ্যন হৈ পেলাই কথা কৈ থকা দেখা পাইছোঁ। আৰু কিছুমান কথা কৈছে, কাৰণ ইমানখিনি ইমোশ্যনো হ'ব লগা এওঁৰ নাই বুলি মই ভাবোঁ। কাৰণ তেওঁ যদি সঁচাকৈ আমাৰ BTR-ৰ হয়, তেনেহ'লে মই নিচিনা হাজাৰজন মানুহ তেওঁ BTR-ৰ নহয় বুলি ক'লেও একো নহয়। কিন্তু আমি সঁচাকৈ প্ৰমাণ পাইছোঁ যে এখেতে ৰিয়েলি আমাৰ BTR-ৰ মানুহ নহয়। কাৰণ তেওঁৰ জন্মস্থান, তেওঁৰ পঢ়া শুনা কৰা স্থান, তেওঁৰ মানে ডাঙৰ দীঘল হোৱা স্থান কাৰণ আমাৰ সমাজে জানে। আৰু সমাজৰ পৰাহে আমি গম পাইছোঁ তেওঁ একচুৱেলি আমাৰ BTR-ৰ বাসিন্দা নহয়। এতিয়া তেখেতে কৈছে যে তেওঁ যে BTR-ৰ বা BTC-ৰ বাসিন্দা নহয়, ইয়াৰ প্ৰমাণটো আদালতলৈ আহক বুলি মোক কৈছে। হয়, ঠিকেই আছে। এখেতক যদি আমাৰ BTR-ৰ বাসিন্দা হয় না নহয় এইটো প্ৰমাণ কৰিব লাগিলে হয় আইনত আমি যাব লাগিব, কোৰ্টতো আমি যাব লাগিব। লগতে তেওঁ যে আমাৰ ইয়াৰ বাসিন্দা নহয়, আমাৰ এইটোৱে আমাৰ সমাজে কয়। এই গতিকে তেওঁ যে আমাৰ ইয়াৰ মানুহ নহয়, আমি দুটা লাইনত এইটো প্ৰমাণ কৰিব পাৰোঁ। কাৰণ আদালতত যাই পেলাইও আমি ক'ব পাৰিম। কাৰণ এই ভোটাৰ লিষ্টটো তেওঁৰে প্ৰমাণ। তেওঁ যে 2003 চনৰ পিছতহে আমাৰ BTC-ত আমাৰ মানে এইটো ভোটাৰত আছে। 2005লৈকে আমাৰ আমি গম পোৱাত 2005তো জিৰাই মাজুলীত তেওঁৰ নাম ভোটাৰ লিষ্টত আছে। 2009তো এখেতে ঢেকিয়াজুলি বৰচলাৰ যিটো জিৰাই মাজুলী এই চেণ্টাৰতে ভোট দিয়া আমি প্ৰমাণ পাইছোঁ। এই গতিকে এইখিনি প্ৰমাণ মজুত আমাৰ হাতত আছে। এই গতিকে আৰু ইয়াৰ পৰা ক'ব লগা কি আছে? তেওঁ যিখিনি কথা কৈছে এইটো একচুৱেলি তেওঁৰ বডি লেংগুৱেজ, তেওঁৰ যিখিনি ইমোশ্যন এইবিলাক দেখা পালে তেওঁ সঁচাকৈ গাত লাগিছে। তেওঁ ৰিয়েলি আমাৰ BTR-ৰ মানুহ নহয় বুলি প্ৰমাণ নিজকে সি দুখাই দি লোৱা আমি মানে অনুমান হয়। আৰু এই গতিকে তেওঁ যিমানখিনি যিয়ে নকওক সময়ে ক'ব। ইয়াৰ লগতে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ BTC-ৰ আমাৰ BTC-ৰ ত্ৰাণকৰ্তা হিচাপে কথা কোৱা আমাৰ অমৰ সিং ব্ৰহ্ম, দাউৰাও দেশৰেপ নাৰ্জাৰী, এখেতসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে সঁচাকৈ BTC নিৰাপত্তা সুৰক্ষা কৰা ব্যক্তি হিচাপে আমাৰ সেই ৰাজু ঢাকাল যে আমাৰ BTC-ৰ বাসিন্দা নহয় এইটো চাব কাৰণে মই এখেতসকলক অনুৰোধ কৰিছোঁ। কাৰণ আপোনালোকে যিহেতু আমাৰ BTC সুৰক্ষাৰ কাৰণে কাম কৰে, এই গতিকে আপোনালোকে অলপ চাৱাটো ভাল।
মই কোৱা কথাটো কিমান সত্যতা আছে সেইটো আপোনালোকে অলপ চাব আৰু তেওঁ সঁচাকৈ মই ভাবোঁ তেওঁ আমাৰ BTCৰ বাসিন্দা নহয় বুলি মোৰ মানে জ্ঞানে কয় আৰু সঁচাকৈ এইটো প্ৰমাণ কৰি চাবৰ কাৰণে আমাৰ এই অমৰ সিং ব্ৰহ্ম ডাৱৰ তেখেতে অলপ মানে তেখেতৰ ওপৰত চালি জাৰি চালে ভাল হ'ব বুলি মই ভাবোঁ।